Korkanthi constituency Dogmoka Ahitipeng kilometer 2 Susechor Dikachang Adivasi Urangarong Ameka Rahul Eka Puabang Lang Okiri Dunji Pura Okiri Dun Ahut Lang Kithe Parpiga Jog Men Jalpen Lang Kiponde the Jog Lang Jang Chok Teglong Lidet Pusi Nang Thandu Nang Kithandu na Teng Polote Stephen Eka Lapen Jacinta Urang Asupo Rahul Eka Arta Nikan Inkoira Chok Lapen Recroxy Arta Asuma Ninkan Kithom Mate Ninkan Kli Ansidola Anparta Ronga Sorben ang Githando na Teng Polote Pinang An Aporpen Arve Kavidejo Pini Penny Ni Pardon Ron Penarve ng Kithe Parpik Ajokse Langpura Kanglum et Ajokse Ok Longji Minepura Adapor Pytrok Hempen Barse Por Piner Cap Apor Anmalom Ok Hem chi thondam lo anparta ok kelong parpega jok puthot jal pen chi ponsi jal kewar abang jal lang arlo kaching thang loka jok jal kachi endam ji pura lang along kisun amat jal pen lang ponde nang thando na teng polote por phai pli sir kepen por phai kep ang bong malom si kejang puta nang thandun bonta ari sang ho tum kedam nang nelo puta thangdu bonta ka juje pena jok si Kipatipek ajoine lang hipon dala jok kisum kona poklo kita nang thandu dok bukapen original se report the indigenous voice 누나 그래 봐. 나 시험도 못 써. 가야는 한 번. 말 한세. 너 나이니로 왜 신호성을 만지야? আসলে প্ৰটিত বহুত তেখেতেও আহিছিলে তাত জালটো ইয়াতে ফাঁচি যোৱাৰ কাৰণে সি নিজে ওলাব গৈছে অকলে নিজে আমি বাধা দিছোঁ কিন্তু সি আমাৰ কথা শুনা নাই তাৰপিছত তাক পানী টানি ভিতৰত লৈ গ'ল পানী ৰিঙত পুৰা ইমান ফুল আছিলে মানুহবিলাক চব ভয় খায় আমাৰ গাঁও মানুহ কোনো মানে সাহস কৰা নাই সোমাব কাৰণে তো জালটো পিছত ওলাইছে ভাবিছে সেইফালে পাৰ হৈ যাব নেকি এইফালে চাব গৈছে মানুহ ওলাই অহা নাই এই ঘটনাটা কিমান সময় 10:30 মান বজাত হৈছে মানে কালভাৰ ভিতৰতে ফচি আছিলে আৰু জালটো হাততে মানে বান্ধা আছিল এই জাল লৈ হোৱাৰ কাৰণে এনেকৈ ঘটনাটো তাৰ নামটো কি আছিল ৰাহুল একা বয়স 28-29 এনেকৈ হ'ব দেউতাৰ নামটো ক'ব পাৰিব দেউতাৰ নামটো ষ্টেফেন একা বিয়া কৰাইছে বিয়া কৰা আছে এজন ছোৱালী আছে সৰু তো কাৰ্বি আংলং ট্ৰামাছ কাউন্সিলখনে সহায় কৰিবৰ কাৰণে আপোনালোকে কি হয় আমি এতিয়া এই দুৰ্ঘটনা যোনটো হৈছে দুৰ্ভাগ্য এটা কথা হৈছে এনেকুৱা হ'ব বুলি আমিও ভবা নাছিলে আমি এটা অনুৰোধ ডেকাচাং গাঁৱৰ পৰা আমি এটা অনুৰোধ কৰি আছোঁ যে এই যোনটো ঘটনা হৈছে যাতে পৰিয়াল কাৰণে কিবা এটা সাহায্য মানে আমাৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়াই কিবা অনুদান মানে আগবঢ়াব বুলি আমি মানে এটা বিশ্বাস আছে আৰু অনুৰোধো কৰিছোঁ আমাৰ ফালৰ পৰা ইমানেই গৈ মই প্ৰথম গামৰা হৈ আমাৰ ডেকাচাং গাঁও বা ইমান আজি দুৰ্ঘটনা হৈ গ'ল কিন্তু ইমান MLA আহিছে আমাৰ ৰাজতিছ চেয়াৰমেনো আহিলে আমাৰ প্ৰশাসন আহিছে DC বিলাক আহিলে চবেই গাঁও মানুহ গোটেই আহিছে মই অন্তৰিক মোৰ ধন্যবাদ দিছোঁ যে আমাৰ ডেকাচাং হৈ এটা ল'ৰা দুৰ্ঘটনাত কিবা এটা হৈ গ'ল কিন্তু চবেই ৰাইজে আজি মানে সহযোগ কৰিছে যে ল'ৰা কেনেকৈ ওলাম পানীৰ পৰা তো মই খুবেই ভাল পাইছোঁ আৰু যাতে এনেকৈ হিউমেনিটি আছে যি জাতি নহওক যি ধৰ্ম নহওক ভাল লাগিছে আজি চবে কোঅপাৰেশ্যন কৰিছে এইটো কাৰণে মই গামৰা হৈ ডেকাচাং মই চবক ধন্যবাদ দিছোঁ আজি ইয়াতে ডগমকা ডেকাচাং গাঁও এজন মানুহ জাল মাৰি থাকোঁতে হঠাতে পানীতে সোমাই গ'ল আৰু এটা জালৰ লগত ফচি আছিলে
তাৰপিছত আমি 12:10 খবৰ পাই কিনি ডিপুৰ পৰা আমি SDRF টিম মোৰ নিজৰ লগত আহি কিনি তাৰপিছত ইয়াতে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিলোঁ। তাৰপিছত আমি 1 ঘণ্টামান উদ্ধাৰ কাৰ্য চলোতে মানে কাৰভাৰৰ তলত পৰা আমি ডেড বডিটো আমি উদ্ধাৰ কৰিলোঁ। আৰু জালসহ আছিলে, তাৰ হাতত জাল বান্ধাই আছে, জালসহ আমি উদ্ধাৰ কৰিলোঁ। আৰু এখেতৰ নাম আছিলে ৰাহুল ইক্কা, 25 বছৰ, son of ষ্টিফান ইক্কা। আৰু তেখেতৰ ৱাইফ আছিলে জাচিন্তা উৰাং। এইটো ভিলেজ ডেকাচাং আৰু POPS ডকমকা। এইটোৱে আমি সোনকালে উদ্ধাৰ কৰিব পালোঁ, এইটো ৰাইজৰ চবৰে আশীৰ্বাদত। আৰু আমি সোনকালে কামটো ছাকচেছ হৈ গ'ল। আৰু এইটোৱে ডাকমাতো চলছে Bini analo 12:10 apor long ni tumhan dipu fire and emergency service station long punang le loja inuramoni jal ke war hut men amat jal ki chihum dun pemal lang lut rap chok khobor nang le eglo lasi ni tum loge dipu pen SDRF team ni tum fire team wang si ni tum dak adim nang pali si loge ni tum kiri tardi phane tum hala deep driving set pen nili stabat tum paching thang si hala deep driver tum paching thang si alang li tum phan arlo palu si garbhar arlo pen jal pen ari chi kokdong ason masi longnam lok lasi amuni ramen ke bapu khenlo Rahul Ika apu omen ke Stefan Ika lapen apiso omen ke Jacinta Urang arong ke Dekasang UPS Dokmokal. Arta 25 year. Arta ba 25 year. ok jalwar bom hotong Ok jalwar bom hormat meme ajar ting thang la pumat la sajal ki chen du ji pumat meme sun plumat alang pan lang ala garbhar lu pon dat la. Karjulong ting te ko ana porolom sila so lang ke jang sar nang litung chini don ting. Nili tungke ni tumpan la nang khobor ba ni tungke 12:10 na khobor. Kela soprang ko ana por ne chini ne dalo. Labang ni tungdal an chini tundelang age. Adap si okri bok si ajulong. Chorolos